ৰাতিপুৱা আমি 7টা বজাতে ওলালো একো পুনৰবাৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলো ঠিকে আছে, ময়ো ঠিকে আছো। আৰু আজি ওলাই আহিছো এঠাইলৈ বুলি এটা বিশেষ কামত। আপোনালোককো লগত লৈ যাম বাৰু, ক'লে যাওঁ, কিন্তু এতিয়া অকণমান ৰখি আছো জেগা এটাত। হাজবেণ্ডে গৈছে এইফালে, আহিলে মানে যাম আৰু ভিডিঅ'টি শেষলৈকে চাব। শেষত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কেনে লাগিল ভিডিঅ'টি চাই, আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াহে মোৰ নটিফিকেশ্যনবোৰ আপোনালোকে পাই থাকিব। তেন্তে ব'লক। একা বেকা বাটৰ আগে ভাল লগা এটা সফৰ, দখু দিশৰ আকুলতাত শেষ হয় বুকুৰ ভাগৰ। তুমি মই এতিয়া নামি লওঁ। মই ক'ত আহিছোঁ দেখাম বাৰু, ৰ'ব আপোনালোকক দেই। প্ৰথমতে মাস্কখন মাৰি লওঁ। এতিয়া আমি আহি আছোঁ যিটো কামত গৈছিলোঁ, কামটো নিসিজিলে। এইফালে মিষ্টাৰ দত্তদা চাই দিয়া। ৰাতিপুৱা আমি 7টা বজাতে ওলালো, একো নোখোৱাকৈ চাহ খাই গৈছিলোঁ, কিন্তু এতিয়া বাজিলে কেইটা 10টা, একো খোৱা নাই। কামটো নহ'ল। আচলতে আমি উলিয়াব গৈছিলোঁ আধাৰ কাৰ্ড আগতে এবাৰ উলিয়াইছিলোঁ, কিন্তু এখেতৰ আহিলে, মোৰ নাহিলে। সেইকাৰণে এতিয়া বহুত ভোক লাগিছে। আমি যাওঁ এতিয়া মামা ঘৰলৈ। মামা ঘৰত খানাটো খাওঁকৈ ফোন কৰি থৈছোঁ। তাৰপাছত দেখা যায় বাৰু, যদি হয় আকৌ এবাৰ যাম তালৈ, যদি নহয় আকৌ ঘৰলৈ উভতি যাব লাগিব। তেন্তে এতিয়া আমি আহি পালোহি মামাৰ ঘৰ, তাত লগ পাইছোঁ দিয়ক। এতিয়া আছোঁ আমি মামাৰ ঘৰত, আৰু মোৰ লগত আছে এয়া হাই কৈ দিয়া, মামাৰ ল'ৰা হয়। আমি এতিয়া মামাহঁতৰ ঘৰৰ পাছফালে আছোঁহি, বাৰীত চাবলৈ দেখাই দিওঁ আপোনালোকক। ৰ'ব, বাৰীখন এইফালে পথাৰ, আৰু এইফালে আছে মামাহঁতৰ বাৰীখন দেখিছে। এইফালে আছে পুখুৰীটো, আৰু এইবোৰ টেঙামৰা গছ, এইবিলাক অমিতা দেখিছেনে? ইমান চাপতে লাগিছে অমিতাবোৰ। অ পুতি, ইমান চাপতে লাগিছে ন অমিতাবোৰ। এয়া সেইফালে পথাৰত মানুহবোৰ আছে, ৰুই আছে। যাবলৈ মন গৈ আছে। আমাৰ মামাহঁতৰ বাৰীত প্ৰত্যেকটো বস্তুৱে আছে অলপ হ'লেও। এইফালে ৰ'ব দেখাম দেই আপোনালোকক গাহৰি, এইকেইটা গাহৰি। দুটা আছে। এইজনী মতি, এজনী মাহীৰ ছোৱালী। এতিয়া আমাৰ হ'ম চকলেট খাই মুখখন কি কথা। মোক তো চকলেটটো নিলে, আমি দোকানৰ পৰা লৈ আহিলোগে। এজনী মাহী ছোৱালী, চুলিখিনি ফনিয়াই দিব কৈছোঁ, বেনি গুঠিব। মোৰ চুলিখিনি কি হ'লে? চুলিখিনি বহুত সৰিছে, তাই এতিয়া বেনি গুঠি দিছে। মামাহঁতৰ ঘৰতে আছোঁ। মানুহজনে গৈছে ৰূপাইলে এটা বিশেষ কামত, মোক ইয়াত থৈ গ'ল। যাম আৰু আহিলে মানে ঘৰলৈ। এয়া ধুনীয়া গুঠিলে দেই, চাওকচোন বাৰু। চুলি ইমানকৈ সৰিলে, কিয় সৰিছে নাজানো আৰু দেই। চুলি সৰি এয়া কুকুৰ নেজডালৰ সমান হ'লগৈ। আপোনালোকে জনাবচোন বাৰু, চুলি সৰিলে কি লগাব লাগে।
মই একো বিচাৰিয়ে পোৱা নাই লগাবলৈ এদিনতে মানে ইমান যদি চুলি সৰে মোৰ চুলিয়ে নথকা হৈ থাকিব আৰু জনাবচোন কি হয় আৰু এতিয়া ভাবিছোঁ আমি পুচকা খাব যাম বুলি ওচৰতে দোকান এখন আছে পুচকা বনাই আছে আনিব যাম আপোনালোককো দেখাম দেই এয়া আমাৰ বাই আমি এতিয়া যাব ওলাইছো পানীপুৰি খাবলৈ সেয়া এইটো আমাৰ নেশ্যনেল হাইৱে ক'ব লাগিব হাইৱে ঘৰত খামগৈ ন চিন্তু পানীপুৰি আমি আনি ল'লো এতিয়া যাম আৰু এইখিনি জুচ আৰু এইখিনি পকৰি এইজনী আমাৰ দেহা মানুহ কি হ'ল ক'ত আহিলা এনে নাই ক'ত আহিলা জান অ' গাঁৱৰ পোৱালি তাইতে হাঁহি দিয়া চ' পুচকা চুচকা খালোঁ এতিয়া আমি যাব লাগিব ঘৰ হাজবেণ্ডো আহিলে এতিয়া আমি ঘৰলৈ যাওঁ আৰু ভিডিঅ'টো আজি ইয়াতে এণ্ড কৰোঁ বুলি ভাবিছোঁ মামাৰ ঘৰৰ পৰা লৈছোঁ কিবা কিবি শাক চাক কিবা কলপুলি চলপুলি দিছে মামাহঁতে দেখাম বাৰু সেইখিনি তেতিয়াহ'লে ভিডিঅ'টো আজি ইয়াতে সমাপ্ত কৰিছোঁ আকৌ এটি ভিডিঅ'লৈ আহিম পুনৰ আপোনালোকৰ মাজলৈ তেন্তে বাই বাই